মহৎলোকৰ বাণী। তুমি জীৱনটোক ভাল পোৱানে? যদি ভাল পোৱা তেন্তে অলপ সময় নষ্ট নকৰিবা, কিয়নো সময়ৰ ধাতুৰে জীৱন নিৰ্মিত। বেঞ্জামিন ফ্ৰেংকলিন। শিক্ষা মানুহৰ শ্ৰেষ্ঠ সম্পদ। ছক্ৰেটিছ। উপদেশতকৈ আৰ্হি ভাল। হজৰত মহম্মদ। ভুল জনাতকৈ নজনাই ভাল। শ্বেক্সপিয়াৰ। নেতাৰ ভুলত দেশ ধ্বংস হয়। ইন্দিৰা গান্ধী। নিৰক্ষৰতা মানেই জ্ঞানহীন নহয়। ৰবীন্দ্ৰনাথ ঠাকুৰ। উশাহ লৈ থকা মানেইতো জীয়াই থকা নহয়। মেথিউ। শিক্ষা হৈছে সঞ্জীৱনী অমৃত। জাকিৰ হুছেইন। মূৰ্খ আৰু অজ্ঞানীয়ে সত্য কি বস্তু নাজানে। বুদ্ধদেৱ। পাপক ঘীন কৰিবা, পাপীক ঘীন নকৰিবা। যীশুখ্ৰীষ্ট। নিজক জ্ঞানী বুলি ভবাজনেই হ'ল আচল মূৰ্খ। ভল্টেয়াৰ। যি নিজস্বক হেৰুৱাই তেওঁ সকলো হেৰুৱাই। মহাত্মা গান্ধী। মৰমে ভাঙিব নোহোৱা ব্যৱধান একো নাই। মহাত্মা গান্ধী। আনক কোৱাতকৈ নিজে কৰাটো ভাল। ব্ৰাউণ্ড ৰাছেল। মানুহৰ হাতত অহিংসা শক্তিয়ে সৰ্বশ্ৰেষ্ঠ শক্তি। মহাত্মা গান্ধী। শিক্ষা নথকা মানুহ এজন শুকান কাঠৰ দৰে। হজৰত মহম্মদ। নোৱাৰা শব্দটো মূৰ্খৰ ভঁৰালত থাকে। আব্ৰাহাম লিংকন। যি মূলা বাৰে তাৰ দোপাততে চিন। ডাক্তৰ বাণীকান্ত কাকতি। খং আৰু অসহিষ্ণুতা হৈছে জ্ঞান লাভৰ প্ৰধান শত্ৰু। মহাত্মা গান্ধী। পৰিৱৰ্তনশীল জগতত পৰিৱৰ্তনেই সত্য। লক্ষ্মীনাথ বেজবৰুৱা। যি নিজৰ দেশক ভাল নাপায় সি একোকে ভাল নাপায়। বাইৰণ। অভিজ্ঞতাই ডাঙৰ কিতাপ আৰু জীৱন হৈছে বিদ্যালয়। হেম বৰুৱা। আমাৰ চিন্তা ভাৱনাৰ পৰাই চৰিত্ৰ গঠন হয়। আনন্দ চন্দ্ৰ আগৰৱালা। অহিংসা আৰু প্ৰেমৰ পথ অনুসৰণ কৰিলেহে শান্তি আহিব। মহাবীৰ। মোক তেজ দিয়া, মই তোমাক স্বাধীনতা দিম। নেতাজী সুভাষ চন্দ্ৰ বসু। এজন অবিশ্বাসী বন্ধুতকৈ এজন বিশ্বাসী শত্ৰুই ভাল। নেপোলিয়ন। অন্ন বস্ত্ৰ ঈশ্বৰ প্ৰাপ্তিৰ বস্তু নহয়, ভক্তিয়েই একমাত্ৰ পথ। শংকৰদেৱ। এটা বন্দুকৰ গুলীতকৈ এটোপাল চিয়াহীৰ মূল্য বেছি। ছেইণ্ট টেৰেজা। বিশ্বাসৰ ফল প্ৰেম, প্ৰেমৰ ফল সেৱা, সেৱাৰ ফল শান্তি। মাদাৰ টেৰেছা। শ্ৰদ্ধাৰে মানুহে কি কৰিব নোৱাৰে, সমস্তই কৰিব পাৰে। মহাত্মা গান্ধী। বিৰহৰ এটোপাল চকুলো, মিলনৰ হাজাৰ মহান। হোমাৰ। থেংক ইউ।